আইনখন স্যার এমেন্ডমেন্ট করার যুক্তি আছিল এমেন্ডমেন্ট কৰি ইয়াক প্ৰিভেন্ট কৰিব পৰা গ'ল হয় স্যার 2026 सन का पहले ইয়াৰ ফলত আৰু হাৰাশাস্তি হ'ব बंद कर दूंगा ইয়াৰ ফলত স্যার হাৰাশাস্তি হ'ব আইনখন স্যার আরে অলপ বাচ্চাৰ কাৰণে ভাবক 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিও আপোনালোকে যি কৰক आप लोग सुन लीजिए असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं हम होने नहीं दूंगा जब तक हिमंत बिश्व शर्मा जिंदा है जब तक असम में चाइल्ड मैरिज আপোনালোকে বহক आप सुन लीजिए আপোনালোকে বহকচোন আগতে আপোনালোকে বহক আপোনালোকে কৈ আছে দেখোন মইতো আপত্তি কৰা নাই মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে কৈ থাকক একেবাৰতে দুজনে আৰু পইণ্ট ব্লেংক শুনিলক মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব এইটো আপোনালোকে বুজি লওক আৰু আপোনালোকক मैं आप लोगों को আইনখন স্যার এমেন্ডমেন্ট করার যুক্তি আছিল এমেন্ডমেন্ট কৰি ইয়াক প্ৰিভেন্ট কৰিব পৰা গ'ল হয় স্যার 2026 सन का पहले ইয়াৰ ফলত আৰু হাৰাশাস্তি হ'ব बंद कर दूंगा मैं आप लोगों को আইনখন স্যার এমেন্ডমেন্ট করার যুক্তি আছিল এমেন্ডমেন্ট কৰি ইয়াক প্ৰিভেন্ট কৰিব পৰা গ'ল হয় স্যার 2026 सन का पहले ইয়াৰ ফলত আৰু হাৰাশাস্তি হ'ব बंद कर दूंगा ইয়াৰ ফলত স্যার হাৰাশাস্তি হ'ব আইনখন স্যার আরে অলপ বাচ্চাৰ কাৰণে ভাবক 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিও আপোনালোকে যি কৰক आप लोग सुन लीजिए असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं हम होने नहीं दूंगा जब तक हिमंत बिश्व शर्मा जिंदा है जब तक असम में चाइल्ड मैरिज আপোনালোকে বহক आप सुन लीजिए আপোনালোকে বহকচোন আগতে আপোনালোকে বহক আপোনালোকে কৈ আছে দেখোন মইতো আপত্তি কৰা নাই মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে কৈ থাকক একেবাৰতে দুজনে আৰু পইণ্ট ব্লেংক শুনিলক মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব এইটো আপোনালোকে বুজি লওক আৰু আপোনালোকক मैं आप लोगों को আইনখন স্যার এমেন্ডমেন্ট করার যুক্তি আছিল এমেন্ডমেন্ট কৰি ইয়াক প্ৰিভেন্ট কৰিব পৰা গ'ল হয় স্যার 2026 सन का पहले ইয়াৰ ফলত